বন্ধুসকল আজি এটা বিশেষ কাৰণত লাইভত আহিবলগীয়া হৈছে কাৰণ মই আজি মোৰ বহুত দিনৰ পৰা লাগি থকা এটা এলবাম হিকলি আজি মই ৰিলিজ দিবলৈ গৈ আছোঁ গতিকে প্ৰথমতে আপোনালোক সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অনাগত যি পোহৰ উৎসৱ দীপাৱলী আহি আছে গতিকে সকলোলৈকে মই বুলি শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ লগত বহুতো আছে ব্যক্তি আমাৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আছে কুসুম কৈলাশ আছে উজ্জ্বলা ৰং আছে মাধৱ ৰঞ্জন দা আছে আমি বহুত কেইজন আছোঁ সকলোৰ লগত আমি কথা পাতিম প্ৰথমতে মই গীতটো আগতে শুনাই ল'ব বিচাৰিছোঁ উজ্জ্বল গানটো লগাই দিয়াচোন গীতটো ভাঙি দে হিকলি চিঙি দে হিকলি ভাঙি দে হিকলি চিঙি দে হিকলি আকলো আহি আকলে ভাবে বালে সপোনতে মৰমেৰে কৰে আমনি উতলোৱা কলিজা মোৰ ঘৰে ঘৰে জ্বলি থাকে কাকো যে বুজাব নোৱাৰি প্রিয়া তুমি জানো মোর রহুয়া ও প্রিয়া তুমি জানো মোর রহুয়া কদিছে কদে আমনি তুমিও মানি খা কামনারে ত্রিখা চলুয়া অগনি অন্ধ আবেগ উন্মাদনায় কদিছে কদে আমনি তুমিও মানি খা কামনারে ত্রিখা চলুয়া অগনি ও প্রিয়া তুমি জানো মোর রহুয়া ও প্রিয়া তুমি জানো মোর রহুয়া প্ৰথমতে মই গানটো কোনে কোনে কি কৰিছে মই তাক ক'বলৈ বিচাৰিছোঁ গানটো মিউজিক কৰিছে আপোনাৰ মৃদু পৱন নামৰ এজনে বহুত ধুনীয়াকৈ কৰিছে আৰু লাৰিক্স এণ্ড টিউন আমি মাধৱ ৰঞ্জন দা আৰু মই দুজন মিলি কৰিছোঁ আৰু মিক্সিং কৰিছে আমাৰ জনপ্ৰিয় এজন ব্যক্তি আমাৰ উজ্জ্বলা ৰঙে মিক্সিং কৰিছে এতিয়া মই প্ৰথমতে আমাৰ সকলোৱে জনপ্ৰিয় এজন আমাৰ নীল আকাশৰ ওচৰলৈ আহিছোঁ নীল আকাশ কি ক'বা আজি নতুন গীত এটি মুকলি কৰিছে ককাইদেৱে হিকলি নামেৰে আৰু খুব ধুনীয়া এটি গীত আজি মুকলি কৰি দিছে গতিকে আশা কৰিছোঁ আপোনালোকে শুনিব খুব ভাল হৈছে কাম আৰু মৰাণৰ পৰা যিহেতু ৰিলিজ কৰিছে গতিকে আমিও শুভাকাংক্ষী হিচাপে এই গানটোৰ লগত আজিৰ এই সময়খিনিত জড়িত হ'বলৈ পাই খুবেই সুখী অনুভৱ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব আৰু গীতটি যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ ইয়াৰ পিছতে কুসুম কৈলাশৰ ওচৰলৈ গৈছোঁ কৈলাশ কি ক'ব প্ৰথমতে সকলোকে আগন্তুক দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ শাৰদীয় এইটো আচলতে মোৰ বন্ধুৰ
এলবাম শিকলি ইতিমধ্যে তুমি কৈছাই গোটেই অসমৰ ৰাইজক যে কোনে কোনে কি কৰিছে। মোৰ অতিকে শ্ৰদ্ধাৰ ককাইদেউ মাধৱ দা আছে জড়িত, আৰু চৈত্যই নিজেই সুৰ কৰিছে আৰু মৃদু পৱনে মিউজিক কৰিছে। খুব ধুনীয়া হৈছে। আশা কৰোঁ এই শাৰদীয় বতৰত আপোনালোকে গীতটি শুনি ভাল পাব, আৰু মোৰ ফালৰ পৰা বহু বহু শুভকামনা তোমালৈ থাকিল। ধন্যবাদ। ইয়াৰ পিছতে আছে আমাৰ মাজত মাধৱ দা। মাধৱ দা কি ক'ব? ভাল লাগিছে আজি, খুব মৰমৰ ভাইটি চৈত্ৰ গান এটা ৰিলিজ হৈছে। মই এনেই অলপ জড়িত আছোঁ তাৰ লগত। মৃদুৱে মিউজিক কৰিছে, তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যুগতে গানটো আপোনালোকে শুনিব, ভাল লাগিব। ধন্যবাদ। ইয়াৰ পিছতে আছে আমাৰ মাজত এজন ভাল কোৰিঅ'গ্ৰাফাৰ অভিজিত হাজৰিকা। অভিজিত কি ক'বা? আগন্তুক দীপাৱলীৰ শুভেচ্ছা সকলোকে অসমবাসীক ৰাইজক জনালোঁ। দাদাই গীত এটি কৰিছে, খুব সুন্দৰ হৈছে। বহুত দিনৰ আগতে দাদাই কৈছিল গান এটা কৰি আছোঁ বুলি, তেতিয়াই ভাল লাগিছিল। আজি গানটো শুনিলোঁ, খুবেই সুন্দৰ হৈছে গান। আৰু মোৰ উপজা ঠাই মৰাণত আজি মোৰ বন্ধুবিলাকৰ লগত, তেওঁলোকৰ লগত আজি গানটো উন্মোচন কৰিব পাৰে, খুবেই ভাল লাগিছে। ৰাইজে আঁকোৱালি লওক, আশীৰ্বাদ কৰক, মৰম দিয়ক, তাকে ক'লোঁ। ধন্যবাদ। ইয়াৰ পিছতে আছে আমাৰ মাজত উজ্জ্বল আৰং। উজ্জ্বল কি ক'বা? খুব ধুনীয়া গীত শিকলি। আপোনাৰ প্ৰথম শুনিলোঁ আপোনাৰ মুখত, আগতে শুনা নাই আপোনাৰ, তথাপিতো মই মিক্স কৰিব দিলে কৰিলোঁ সুন্দৰকৈ, আৰু নাজানো কেনেকুৱা হৈছে। আশা কৰোঁ সকলোৱে ভাল পাব আপোনাৰ গীতটো। আপোনালোকৰ শুভকামনা থাকিলে। ধন্যবাদ। ইয়াৰ পিছতে আছে আমাৰ লগত আছে বিপ্লৱ। কি ক'বা বিপ্লৱ? গানটো শুনিলোঁ আজি প্ৰথম, দাদাৰ লগত আজি প্ৰথম চিনাকি। তাতে আজি উজ্জ্বলা ইয়াত আহি গানটো শুনিলোঁ, খুব ভাল লাগিল। আপোনালোক সকলোৱে গানটো শুনিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। ধন্যবাদ। আমাৰ লগত আছে মোৰ ভাইটি বিচিত্ৰ। হেল্ল', মই বিচিত্ৰ। মোৰ দাদাৰ বহুদিনীয়া এটা সপোন, তেওঁৰ এটা নিজাববীয়াকৈ নিজে এটা গান কৰাৰ হেঁপাহ কৰিছিল। আজি সেইটো বাস্তৱিত ৰূপায়িত হৈছে। আপোনালোকে গানটো ইতিমধ্যে শুনিছেই, আৰু নিশ্চয় আপোনালোকে গানটো ভাল পাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে শুনক আৰু শ্বেয়াৰ কৰক গানটো। ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ সকলোলৈকে। আশা কৰিছোঁ সকলোৱে গীতটি আদৰি ল'ব। আৰু কিছু সময় পিছতে আমাৰ ফেচবুক লিংকৰ জৰিয়তে আমি ডাউনলোড আৰু আমাৰ ইউটিউব লিংকটো আমি দি দিম। আপোনালোকে খুব সোনকালে ইয়াক উপলব্ধ হ'ব। আৰু আপোনালোকে যিমান পাৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকৰ ভাল পালেও কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টৰ জৰিয়তে আমি ফিডবেকবিলাক পাম। যদি কিবা ভুল হৈছে কমেণ্টৰ জৰিয়তে জনালে পিছলৈ আমি শুধৰাবলৈ যত্ন কৰিম। ধন্যবাদ। শুভৰাত্ৰি। থেংক ইউ।